হেল্ল', আজি মই আছো প্ৰয়াত চিনেমা জগতৰ সংগীত পৰিচালক বসন্ত বৰদলৈৰ ঘৰত। তেখেতৰ সেয়া ভাৰ্যা বাইদেউ নমস্কাৰ। আৰু বাইদেউ মোৰ পেজলৈ আপোনাক মানে স্বাগতম জনাইছো। বাইদেউ বাৰু বিশেষকৈ আজি মই জানিম মানে প্ৰয়াত বসন্ত বৰদলৈৰ কথা। আপুনি তেখেতক মানে সংগীত জগতখনক কেনেকুৱা ধৰণে মানে প্ৰথম আহি পাইছিলে, তাৰে অকণমান চমু আভাস দিয়কচোন। তেখেতক মই বিয়াৰ পিছতহে গম পাইছিলো, কিন্তু এনেই গম পাইছিলো তেখেতে গান গায় বুলি। গানটো আজিকালি চবেই গায়, ইমান খিনি মোৰ আগত ইমান গান গোৱা মানুহ নাছিলে বাইদেউ, আজিকালি কিন্তু বহুত হ'ল। অভিজ্ঞতাও নাছিলে, তথাপিতো বিয়াৰ আগমুহূৰ্তত তেওঁ এটি গীত লিখিছিলে, তোমাৰ কপালতে দিলো মৰমৰে ৰঙা তিলক পিন্ধাই। সেই গীতটি মানে তেখেতে আপোনাক লৈয়ে লিখিছিলে, সেইটো মোক লৈয়ে লিখা। পিছত মানে মোক কৈছে আৰু তোমাক লৈয়ে লিখিছিলো মই। সেয়ে প্ৰথম মানে কেছটতহে শুনিছিলো, কিন্তু মুখৰে মই শুনা নাছিলো। বিয়াৰ পিছতহে আৰু গোটেইখিনি গম পালো। তেখেতক সেই তেনেকেই লগ পোৱা মানে মই আপোনাৰ মানে বিয়াৰ জোৰোণৰ দিনাখন আপোনাৰ চাগে খুব ভাল লাগিছে ন? মই ক'ব নোৱাৰা হৈ আছো, ভাল লাগিছে। তেখেতৰ মানে সংগীত জগতখনত মানে আপোনাৰ অৱদান কওকচোন। আপুনি কেনেকুৱা ধৰণে তেখেতক সহায় কৰিছিলে? তেখেতক মই কবলৈ গ'লে সংগীত জগতখনৰ লগত মোৰ সিমান পৰিচয় নাই, আৰু মই ভালদৰেও নাজানো, কিন্তু এটাই তেখেতক উৎসাহ দিছিলো, আপুনি গাই যাওক, লিখি যাওক, মই আপোনাক দিগদাৰ নকৰো। দিগদাৰ মানে কি, তেখেতে মানে এই কাম খিনি নিৰিবিলি মানে একদম নিজান জেগাত কৰিবলৈ পালে ভাল পায়। এই তেখেতক মই উৎসাহ দিছিলো, সাহস দিছিলো, তেখেতে তেনেকেই লিখি গৈছিলে। কেতিয়াবা মানে বাথৰুমতো তেখেতে তেখেতৰ গানৰ সুৰ অহাৰ কোনো সময় নাই, ঠাই নাই। তেখেতৰ য'ত চাইকেলৰ ওপৰতো কেতিয়াবা তেখেতে গীত মানে মনলৈ আহিলে চাইকেলৰ পৰা নামি দিয়ে, নামি পেলাই পকেটত কি আছে কি নাই তাতে টুকুৰা এটাতে লিখি দিব, লিখি আহি ঘৰত মানে সম্পূৰ্ণকে লিখি সুৰ দিয়ে। বাথৰুম, লেট্ৰিন তেখেতৰ একো বাকী নাই। তাৰমানে সাধাৰণতে লেট্ৰিনত বহি থকা সময়ত মানুহে চিন্তা কৰিবলৈ মানে সময় পায়। হয় বাৰু, প্ৰায়ে হয়। মই বহুতকে এনেকে কোৱা শুনো, মানে আমাৰ যিবিলাকৰ মানে সংগীতৰ লগত এটা মানে হেৰি থাকে, ওতঃপ্ৰোত জড়িত থাকে। আৰু এনে আপোনাৰ কিবা মনত তেখেতে যে কিবা পাইছে নাই পোৱা, এনেকুৱা মনলৈ কিবা আহে নে কেতিয়াবা? মানে তেখেতৰ গীত বিলাকৰ পৰা মানে যেতিয়া গীতটো শুনি তাৰ অৰ্থটো বুজি পোৱা যায় নহয়, তেখেতে যেন কিবা নেপালে। আৰু তেখেতৰ সৰুতে মানে মাতৃৰ বিয়োগ হ'ল, মানে বহুত সেই ওপৰত তেখেতে মানে ডাঙৰ হোৱা নিচিনা। তেখেতে ৪ৰ্থ শ্ৰেণীৰ পৰাই গান গাইছিলে। এই ৪ৰ্থ শ্ৰেণীতে তেখেতে বোলে এবাৰ শিৱসাগৰত গীত গাবলৈ যাওঁতে বিষ্ণুৰাভাক লগ পাইছিলে। বিৰাট ডাঙৰ মানুহটো দেখি তেখেতৰ জীয়ৱে গুচি গৈছিলে, এইটো ক'ৰ ইমান ডাঙৰ মানুহ আহিলে। তেতিয়া বিষ্ণুৰাভাই তেখেতক আশীৰ্বাদ দিছে, তই এসময়ত ভাল গীতিকাৰ হবি, সুৰকাৰ হবি, তোক মই আশীৰ্বাদ কৰিছো। মানে তেখেতে মানে বহুত কষ্টৰ জৰিয়তে মানে সংগীত জগতখনৰ মাজত সোমাই পৰিছিলে। পাইছিলো তেনেকে, মানে যথেষ্ট আগবাঢ়িবলৈও সুবিধা পাইছিলে। ইমান ধুনীয়া ধুনীয়া গান আপোনাৰ, বহুতকে বহু দিও নাপালো। সেইটো গানে তেখেতৰ মানে জীৱনত মানে সেইটো একো যে নাপালে, কোনেও সাহস নিদিলে, যা তই গান গাগৈ, যা তই আমুকলে, যা তই ফাংচন এটা পাতিছে, সেইখিনি উৎসাহ দিয়া মানুহ তেতিয়া নাছিলে। আমাৰ দেউতাহঁতে শহুৰ দেউতাহঁতৰ সেইবিলাক আগ্ৰহ নাছিলে। পৰিৱেশটো হ'ল গাঁৱৰ, গতিকে গাঁৱৰ পৰিৱেশৰ মাজত তেখেতে মানে সেইটো নাপালে। তাৰ হিয়াৰ মৰম মুকুতা হৈ, সেইবিলাক সঁচাকে মানে চিৰসেউজ গীত। মানে সেই গান বিলাক এতিয়াও মানে আমাৰ মনত বাজি থাকে। মানে ইমান মানে ধুনীয়া কথা, ধুনীয়া সুৰ, সঁচাকৈয়ে মানে মন পৰশা গীত। এতিয়া আমাৰ মানে মানুহৰ মাজত ভেদাভেদ ভাৱটো থাকে, হয় নহয়? তেখেতে এই দেশ মোৰ দেশত এটা গীত লিখিছিলে, ৰাম ৰহিম।
ৰাম হ'ল আমাৰ হিন্দু, ৰহিম হ'ল মুছলিম, মানে গামোচাখন একেখন গামোচাকে মানে দুইজনে ল'ব। সেই গীতটি তেখেতে মানে দুটা সম্প্ৰদায়ৰ মাজত লিখিছিলে, ৰাম ৰহিম। মই গানটো গোৱা শুনিছিলো, আমাৰ মানে ৰহিম দা আৰু শামছুদ্দিনে গাইছিলে। তেনেকেই তেখেতে গীতবোৰ লিখি আগবাঢ়ি গৈ আছিলে। মৃত্যুৰ আগমুহূৰ্ততো তেখেতৰ কেইবাখনো চিনেমা হাতত আছিলে। এখনতো মিউজিক দিয়ে আছিলে, সেই মিউজিকৰ পৰা ঘূৰি আহিয়ে সেইটো এক্সিডেন্ট হ'ল আৰু। তেখেতৰ এনে কি হৈছিলে নো? তেখেতৰ মানে মই ইমান দিন তেখেতৰ লগত থাকিলো, একোৱে নাপালো, না চৰ্দি লাগিলে, জ্বৰ হ'ল, কাহ হ'ল। তেখেতৰ এটাই বস্তু আছিলে, হাই প্ৰেচাৰটো আছিলে। আৰু প্ৰেচাৰটো তেখেতে মানে নেবাচে, একদম নেবাচে, খাই দিয়ে। সেই তাৰ আগমুহূৰ্তত, ঢুকুৱাৰ আগমুহূৰ্তত দুদিনৰ আগত তেখেত গুৱাহাটী পৰা আহিছে ৰেকৰ্ডিং কৰি। তেতিয়া মাছ মাংস ডিম সমানে খাই গোটেই মানুহ লাল হৈ আহিছে। তেতিয়া মই তেখেতক কৈছিলো, আপুনি বোলো প্ৰেচাৰটো এবাৰ জোখাই ল'বচোন। নাই নাই মোৰ প্ৰেচাৰ নাই বুলিয়ে ক'লে। মানে নিজৰ দেহাটোৰ প্ৰতি তেখেতৰ কোনো মানে গানতে গোটেই জীৱনটো দি দিলে আৰু তেখেতে। ঠিক আছে বাইদেউ, তেখেতৰ বিষয়টো যথেষ্ট আমি পাতিলো। আৰু আপোনাৰ মনত কেতিয়াবা এনেকুৱা আহে নে মনত, যে তেখেতে কিবা পোৱা নোপোৱা এনেকুৱা ধৰণৰ কিবা কথা? আহে আহে মানে এইটোৱে আহে, তেখেত জীয়াই থকা হলে চাগে আৰু কিমান গীত লিখিলেহেঁতেন, কিমান চিনেমা বনালেহেঁতেন। কিন্তু নহলগৈ আৰু। তেখেতৰ পিছতে চৰকাৰী ভাৱেও তেনেকে তেখেতে চৰকাৰী ভাৱেও একো নাপালো আজিলৈকে। মই 4-5 বাৰ মান এপ্লাই কৰিলো। এইখিনি এইটো সময়তে মই চৰকাৰকো ধৰি লওক অনুৰোধ কৰিছো, যাতে বাইদেউকো অন্তত শিল্পী পেঞ্চনটো এককালীন হিচাপে হলেও পালে চাগে অলপ ভাল লাগিব নহয়। আপুনিও পাৰিলে এবাৰ বাইদেউ, আমাৰ অজন্তা বাইদেউৰ ওচৰত গৈ পেলাই আপুনি এবাৰ কবগেচোন, কিজানি তেখেতে মনটো দিয়েই কিজানি। আচলতে কি বাইদেউ, মানুহৰ সৃষ্টিৰাজিতে সকলো থাকি যায়। আপুনি এইটো নাভাবিব যে তেখেত মৃত্যু হৈছে যদিও আজি জীৱিত, জীয়াই আছে। তেখেতৰ গান খিনিয়ে আজি তেখেতক জীয়াই ৰাখিছে নহয়। সেইটোৱে সাহস। যেতিয়া গীতবোৰ লোকৰ মুখত শুনো, যেন তেখেতেই গাইছে, তেখেতেই জীয়াই আছে, মানে তেনেকুৱা এটা ভাৱ আহে আৰু মনলে। হয় বাইদেউ, আৰু এটা কথা, বাইদেউৰ এটা সুকীয়া পৰিচয় আছে। বাইদেউ কিন্তু ভাল খেলে। মানে বসন্ত বৰদলৈ মানে পত্নীৰ বাদেও তেখেতৰ মানে এটা সুকীয়া পৰিচয় খেলাটো, নহয় নে বাইদেউ? আপুনি বহুত জেগাত গৈছে খেলিবলে। এইখিনি আপুনি পোৱা মেডেল ন? আপুনি এইখিনি ক'ত ক'ত পাইছে মেডেল খিনি? এয়া পাইছো, গোৱাত পালো, তেলেংগানাত পালো, তাৰপিছত হায়দৰাবাদত পালো। আপুনি এইখিনি কিহত পাইছিলে, কি খেলত পাইছিলে? মই এইকেইটা শ্বৰ্টপুটত পাইছিলো। শ্বৰ্টপুটত পাইছিলে ন? শ্বৰ্টপুটত মই গ'ল্ডে আনো, বাকী কেইটা চিলভাৰ। আপুনি চৰকাৰী ভাৱে কিবা পাইছে? নাই পোৱা। নাই পোৱা ন? খেলৰ জগততো নাপালো, খেলৰ জগততো নাপালো, শিল্পী জগততো নাপালো। আমাৰ অসমৰ মানুহৰ এটা বিৰাট ডাঙৰ কথা নহয়। আমাৰ মানে চৰকাৰী ভাৱে আমাক কিবা এটা দিলে ভাল লাগে, এটা মনত সাহস এটা পোৱা যায় নহয়। আপোনালোকে খেলিবলৈ গলে আপোনাক কিবা দিয়ে নে চৰকাৰী ভাৱে? একো নিদিয়ে। এতিয়া নিজৰ মেডেলটো পাই পাওঁ, সেইটোৱে ফূৰ্তি। ডিষ্ট্ৰিক্টত খেলিবলৈ হলেও আমি খোৱা খৰচটো দিওঁ, ইভেন্টৰ ফিজ দিওঁ, তাৰপিছত থকাটো সেইখিনিও ফ্ৰী নহয়। থকাটো মানে তেওঁলোকে কোনোবা এখন স্কুল দি দিয়ে বা কিবা দি দিয়ে, সেইটোত যেনে তেনে থাকো 4টা দিন। অহা যোৱা খৰচটো নিজৰ, মানে সেইটো মানে এটা মনৰ ফূৰ্তিত যাওঁ, যে চৰকাৰে যে আমাক এইখিনি সুবিধা দিছে সেইটো বুলি নাযাওঁ। এতিয়া বাহিৰত খেলিবলৈ গলেও আপোনাৰ একো নিদিয়ে চৰকাৰে। নিদিয়ে নহয়। মই ভাবো কিন্তু দিব লাগে কিন্তু দেই, এইখিনিত মানুহৰ এটা সাহস পোৱা যায় নহয় খেলৰ। আপুনি এতিয়া এইটো বয়সতো এতিয়াও আপুনি খেলি আছে নহয় বাইদেউ? মই এতিয়াও খেলি আছো। লাষ্ট আপুনি ক'ত খেলিছে? এতিয়া লাষ্ট মানে আমাৰ প্ৰত্যেক বছৰে হয় ডিচেম্বৰত। মই যোৱা বছৰ ডিচেম্বৰ যোৰহাটত খেলি আহিলো, তাতো গ'ল্ড মেডেল পালো। তাৰ পৰা মোক পুনেলে পঠাইছিলে। মই মানে বহুত কথা চিন্তা কৰিলো, কলো আৰু প্ৰেচিডেন্ট ছেক্ৰেটাৰীক, মই বোলো এইবাৰ নাযাও বাইদেউ। কেলে নাযাব? মই কৈছো নাই বয়স হৈ আহিছে নহয়, নোৱাৰো আৰু টানিব। বোলে হয় নেকি, নাযায়? তেতিয়া মেডেলটো থাকি গ'ল আৰু। এক্সাৰচাইজ কৰে চাগে নহয়? এক্সাৰচাইজ মাজে মাজে কৰি থাকিব এক্সাৰচাইজ। মাজে মাজে কৰো। বাইদেউক দেখিলে লাগে খেলৰ মানুহ নিচিনা, একদম হাইট।
মানে সৰু নহয় আৰু হাই স্কুল কলেজত পঢ়ি আপুনি থকা খেলৰ যোগেদি আপোনাৰ দাদাক লগ পাইছিলে নহয়? মই খেলৰ যোগেদিয়ে পাইছিলো তাৰমানে তেতিয়া কলেজ উইক চলিছিলে তাৰমানে তাৰে আমাৰ প্ৰফেচাৰ এজন আছিলে দেৰগাঁৱৰ ভগৱতী বল্লভ গোস্বামী বুলি তেখেত ইকনমিক্সৰ আছিলে তেখেতে মানে এখেতক নিমন্ত্ৰণ দিলে মানে প্ৰাইজ ডিষ্ট্ৰিবিউচনৰ কাৰণে তাৰপিছত যেতিয়া প্ৰাইজবোৰ দিছে মই চবতে ফাৰ্ষ্টটো আনি আছোতো তেখেত মই চাইছো মই ভাবিছো এইজন কৰ আপাৰ আচামৰ মানুহবোৰ এনেকুৱাই চাগে শকতাৱত মানে আপাৰ আচাম বোলা বস্তুটো তেতিয়া মানে আমি খুব বেলেগ ধৰণে ভাবো বহুত ওপৰত নেকি আপাৰ আচাম মানে তেনেকে ভাবিছিলো তাৰপিছত প্ৰাইজ দিয়া হ'ল তাৰপিছত গানৰো মানে হেৰি হ'ল তাৰপিছত গানত মানে মোৰ ইমান লাভ নাই এই গ্ৰুপৰ মাজত সোমাই দিওঁ কেতিয়াবা তেতিয়া মানে লগৰ খিনিয়ে ক'লে তই আনগৈচোন প্ৰাইজটো তাৰপিছত মই যাওঁ ময়ে আনো এই লাষ্টৰ প্ৰাইজটো যেতিয়া আনিবলৈ গৈছো তেখেতে মোক সুধিছিলে তোমাৰ ঘৰ ক'ত কোন কোন আছে তুমি আৰু খেলা আগবাঢ়ি যোৱা তুমি বহুত দূৰলৈ আগবাঢ়ি যাব পাৰিবা মোৰ আশীৰ্বাদ থাকিল সেই বুলি কওঁতে মই তেখেতৰ ভৰিখন চুই পেলাই মই গুচি আহিলো আৰু সেইজনে যে শেষত গৈ পেলাই যে মোৰ জীৱন সংগিনী হ'ব মইতো ভবা নাই সেয়াই আৰম্ভ তাৰ অলপ দিনৰ পিছতেই বিয়া মানে মই তেতিয়া কৈছো তেতিয়া যেতিয়া তেখেতে মোক আঙুঠি পিন্ধাবলৈ যায় নহয় মই এই মানুহজন মই ক'ত দেখিছিলো মই গম নাপাওঁ যে সেইজনে যে এইজন তাৰপিছত মই মানে ভিতৰত গৈ পেলাই ভাবিলো এই মানুহজন ক'ত লগ পাইছিলো পিছত আহি গ'ল আৰু মই চব প্ৰাইজ ডিষ্ট্ৰিবিউচনত যে আহিছিলে সেই আপাৰ আচামৰ মানুহজন সেইজন তেনেকেই বিয়াখন হৈ গ'ল আৰু হয় বাইদেউ খুব ভাল লাগিলে আপোনাৰ লগত মানে ঘৰুৱা ভাৱে অলপ কথা পাতিলো মই ভাবো আপুনি এতিয়াও খেলৰ জগতখনক মানে আগবাঢ়ি যাওক সুস্বাস্থ্যৰে থাকক আৰু দাদাও যেন সজীৱ হৈ থাকে দাদাৰ গানৰ মাজেৰে সেয়ে মোৰ মানে শুভ কামনা থাকিলে আপোনালোকলৈ আৰু মোৰ অনুষ্ঠানটো মই এইখিনিতে সামৰিছো নমস্কাৰ নমস্কাৰ